হেল্ল' ফ্ৰেণ্ডছ, মই আজি ৰাতিপুৱা ভাবিলোঁ অলপ ভিডিঅ' বনাওঁ, আপোনালোকক দেখাওঁ। মই আজি এটা ৰেচিপি বনাম, লালমোহনৰ ৰেচিপি। সেইটো আপোনালোকক মই কেনেকৈ বনাওঁ দেখাম বাৰু। আৰু আজি দেৱালী, ৰাতিলৈ দেখাম আমাৰ বেটাই কি কি এনজয় কৰে নে। কি জ্বলাবা আজি? ফুলজাৰি বম। ফুলজাৰি বম বম দোকানৰ পৰা আনিলা নে? কৈ দিয়া। আনিলোঁ। কোনে আনি দিলে? পাপা। এতিয়া কি কৰিছা? ৰ'দত দি থৈছে ধুনীয়াকৈ। ৰাতি তেতিয়াহে ভালকৈ জ্বলিব। মই চাম বাৰু দেৱালীত কি কি দেখাব পাৰোঁ। আৰু মই আজি এটা লালমোহনৰ ৰেচিপি বনাম। সেই ৰেচিপিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আৰু দেখাম। আপোনালোকে চাব মই কেনেকৈ বনাওঁ আৰু মোক কমেণ্টত জনাব কেনেকুৱা হৈছে। এয়াই আৰু এতিয়া মই বেলেগ কাম কাজ অলপ কৰোঁগৈ, হ'ব পিছত দেখাম। ঐ ভণ্টি, আজি কি কি জ্বলাবি? হাই কৈ দে। হাই কৈ দিয়া। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। ছাবস্ক্ৰাইব কৰিব আৰু যদিহে ভাল লাগে এটা লাইকো কৰিব পাৰে। এয়াই আৰু মই লালমোহনৰ ৰেচিপি এটা আজি বনাওঁ বুলি ভাবিছোঁ। মানে প্ৰথম শিকিছোঁ আৰু বনাই চাওঁচোন কেনেকুৱা হয়। এয়া কেৰাহী গৰম হৈ আছে কম জুইত। ৰিফাইন অকণমান বাকি দিছোঁ। তাত মই এতিয়া চুজি 1 কাপ লৈছোঁ। এয়া 1 কাপ মই বাকি দিম এতিয়া। এনেকৈ অলপ লৰাই দিম। বেছি কৰি ভাজিব নালাগে, অলপ গৰম হ'লেই হ'ল। এইফালে গেছটো জ্বলাই মই অলপ অলপ আমুল তাজা গাখীৰ গৰম কৰি লওঁ ধুনীয়াকৈ। চাওঁচোন বাৰু কি হয়, কেনেকুৱানো হয়। বনাইছোঁ। অলপ হৈছে ভজাটো আৰু অলপ গৰম হৈছে বাৰু। গাখীৰটো গেছটো অফ কৰি দিওঁ, বেছি উতলিব নালাগে। অলপ কুহুমীয়া হৈ থাকিলে ভাল হয়। চুজিটো ভজাটো হৈছেগৈ আৰু গেছটো মই অফ কৰি দিওঁ। অলপ ঠাণ্ডা হওক, তাৰ পাছত মঠিব লাগিব। এতিয়া মই ইয়াত চুগাৰ চিৰাপ বনাই লওঁ। চেনি এয়া 1 কাপ লৈছোঁ, ইয়াত দি দিছোঁ এনেকৈ। তাৰ পাছত তাত চেনি মই যিমান দিছোঁ তাৰ সমানেই একেটা কাপেই পানী দিম এতিয়া। এয়া অলপ আঠা আঠা হ'ব লাগিব বস্তুটো। চিৰাপখিনি অলপ আঠা আঠা হ'ব লাগিব। এনেকৈ অলপ মই ঘোটালি দিছোঁ। এনেকৈ অলপ লৰাই দিছোঁ। এইটো এনেকৈ উতলি থাকক, হৈ থাকক আৰু তাৰ পাছত এয়া মই গাখীৰ যে গৰম কৰিছিলোঁ সেই গাখীৰখিনি আৰু
অলপ আধা ভজা চুজিটো ইয়াত লাড়ু বনাই ল'লোঁ। এইকেইটা লাড়ু বনোৱা আৰু মঠাটো আপোনালোকক নেদেখালোঁ বাৰু। এয়া এনেকৈ মই মঠি ধুনীয়াকৈ গোল গোলকৈ এইকেইটা বনাই ল'লোঁ। এতিয়া মই এইকেইটা তেলত ৰিফাইনত ভাজিম। এতিয়া চিৰাপখিনি উতলি আছে। এতিয়া মই লাহেকৈ গেছটো অফ কৰি দিম। মই হৈছে বুলি ভাবিছোঁ আৰু এয়া দৰকাৰ হ'লে পাছত আকৌ উতলাই দিম। এতিয়া গেছটো অফ কৰি দিছোঁ। এয়া কেৰাহীত ৰিফাইন গৰম হৈ আছে। এটা দি চাওঁ কেনেকুৱা হয়। কেইটামান সৰহকৈ দি চাওঁ বাৰু। লৰাই থাকিব লাগিব, তলতো লাগি যাব পাৰেতো। এয়া ভাজি আছোঁ। কালাৰটো অহা নাই বাৰু এতিয়ালৈকে। এনেকৈ অলপ মই লাড়ুবিলাক অলপ সৰু সৰু কৰিছোঁ ভালকৈ সিজিবৰ কাৰণে। আপোনালোকে যদি বনাওঁ বুলি ভাবে ডাঙৰকৈও ল'ব পাৰে বাৰু। মই জাষ্ট শিকিছোঁহে আজি প্ৰথম। এয়া এনেকৈ উতলি আছে আৰু ধুনীয়াকৈ। এয়া ভজা প্ৰায় হৈছে আৰু ৰঙা দেখিছেনে বাৰু ধুনীয়াকৈ আপোনালোকে। এয়া খালি অলপ টান টান হৈছে, কটৰ কটৰ কৰিছে। কেলৈ হৈছে জানো মই নাজানো বাৰু, প্ৰথম বনাইছোঁহে। ফিনিচিঙতহে গম পোৱা হ'ব কেনেকুৱা হয়। কালাৰটো কেনেকুৱা হৈছে বাৰু। সিজিলে, সৰু সৰুকৈ লাড়ুটো কৰিলোঁ। সিজিলে বুলি ভাবিছোঁ আৰু লাড়ুটো সৰু সৰুকৈ কৰাৰ কাৰণে কম গেছত বনাই আছোঁ, কমকৈ জুই দি। এইফালে চুগাৰ চিৰাপখিনি আকৌ এবাৰ অলপ গৰম কৰি আছোঁ, জুই দি দিছোঁ ধুনীয়াকৈ। ঠাণ্ডা হৈ গৈছিলে, অফ কৰি দিব। এয়া ৰঙা হৈছে ধুনীয়াকৈ সিজিলে। মই এতিয়া গেছটো অফ কৰি দিম। গেছটো অফ কৰি মই চিৰাপখিনি অলপ ঠাণ্ডা হওকচোন, তাৰ পাছত দিম বাৰু। গেছটো অফ কৰি লওঁ। তাৰপৰা তেনেকৈ লৰাই থাকোঁ। কটক কটক কৰিছে, কেলৈ কৰিছে জানো, পিছত কোমল হয়গৈনে নহয়গৈনে। কালাৰটো কিন্তু ভাল লাগিছে বাৰু, ধুনীয়া। এই ওচৰৰ পৰা দেখাইছোঁ অলপ। এইকেইটা গৰমে গৰমে দি দিওঁ চুগাৰ চিৰাপখিনিত। এয়া গোটেইকেইটা এটা এটাকৈ দি লওঁ।
এয়া মোৰ লালমোহনৰ ৰেচিপি ৰেডি। এয়া চাওকচোন কি ধুনীয়া লাগিছে দেখিবলৈ। গোল গোল। কালাৰটো কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন বাৰু। কালাৰটো কি ধুনীয়া লাগিছে। কালাৰটো ধুনীয়া, ৰঙা হৈছে ধুনীয়া। এয়া প্ৰথম বনাইছোঁ যদিও বাৰু দেখাত ভাল হৈছে দেই। আপোনালোকে কিন্তু কমেণ্টত জনাব দেখিবলৈ কেনেকুৱা হৈছে, কালাৰটো কেনেকুৱা হৈছে। ভালেই লাগিছে কিন্তু। এয়া লালমোহনৰ ৰেচিপি ৰেডি। কোনোবাই খাবলৈ ইচ্ছা কৰে যদি আহিব, বনাই খুৱাম আমাৰ ঘৰত। এয়াই আৰু। প্ৰথম শিকিছিলোঁ বাৰু, দেখাত ভালেই হৈছে, খাবলৈ দেখাত ভাল হৈছে, খাবলৈও ভালেই হ'ব লাগে বাৰু। চামচোন বাৰু এটা খাই কেনেকুৱানো হয়। ভালেই হ'ব লাগে বাৰু। এয়া আজি প্ৰথম বনালোঁ। বনাই আপোনালোকক দেখাওঁ বুলিও ভাবিলোঁ। এয়া চাওকচোন। এয়া এনেকুৱাই হৈছে আৰু। এয়া ফুলজাৰি জ্বলাইছোঁ দেই দেৱালী বুলি, ল'ৰাৰ লগত ধেমালি। কিষাণ জ্বলাবানে? আহা। ভয় ভয়। এইটো মায়ে থাকিলে অকণমান ফুলজাৰি জ্বলাইছোঁ। এয়া চাওক। ফিনিছ। এয়া বেটাৰ ধুনীয়াকৈ ফুলজাৰি জ্বলাইছে আৰু ভয় ভয়কৈ দেই। এইফালে চোৱা, ঘূৰাই দিয়া। হৈ গ'ল।